हेलो दोस्तों, वेलकाम टू माय चैनल टेक्निकल इनफरमेशन आसाम। दोस्तों, आजिर भिडिओत आमी आलोचना करिम पीएम किसान रेजिस्ट्रेशन केनेকৈ কৰিব পাৰে, ए टू जेड অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আৰু পেমেন্ট কেনেকৈ কৰিব দুয়োটা বিষয়ত আমি ডিটেইলছত আলোচনা কৰিম। আৰু পीएम কিসানৰ কিছুমান আপডেট আছে, ইয়াতে আপোনালোকে চাব পাৰিছে। ইয়াতে তলত আপোনালোকে চাব পাৰিছে ভলান্টাৰী সাৰেন্ডাৰ পीएम কিসান বেনিফিট। তো ইয়াত যদি আপোনালোকে ক্লিক কৰে, ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো পीएम কিসান আইডি আছে, আইডি নাম্বাৰটো ইয়াতে ৰেজিষ্টাৰ নাম্বাৰটো ইয়াতে মাৰি দি ক্যাপচাৰ কৰি দিলে, গেট ওটিপিত ক্লিক দিলে আপোনালোকৰ আইডিটো বন্ধ হৈ যাব। যদি আপোনালোকে সাৰেন্ডাৰ কৰিব বিচাৰিছে তেনেহলে ইয়াৰ পৰা সাৰেন্ডাৰ কৰিব পাৰিব। আৰু বহুতে হয়তো ইয়াতে এনে মানে নাজানাকৈ ক্লিক কৰি আইডিটো ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই দি কৰি দিয়াৰ লগে লগে আপোনাৰ আইডিটো বন্ধ হৈ যাব। আপোনালোকে পीएम কিসানৰ লাভ উঠাব নোৱাৰিব যেতিয়া আপোনালোকে সাৰেন্ডাৰত ক্লিক কৰিব। তো আপোনালোকে এটো আপোনালোকে বুজি শুনি সাৰেন্ডাৰ কৰি দিব। যদি আপোনালোকৰ প্ৰয়োজন হয় সাৰেন্ডাৰ কৰিবলৈ তেনেহলে আপোনালোকে সাৰেন্ডাৰ কৰিব পাৰিব ইয়াৰ পৰা। তো আগবাঢ়িছো যেটো অনলাইন ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে আৰু পেমেন্ট কেনেকৈ কৰিব লাগে এই দুটা টপিকৰ ওপৰত। তাৰ আগতে যিসকলে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল ইনফৰমেশন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগবাঢ়িছো মেইন টপিকৰ ওপৰত। ফাৰ্স্ট আমি চাম নিউ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে। তো আপোনালোকে কি কৰিব, নিউ ৰেজিষ্ট্ৰেচনত ফাৰ্স্ট আপোনালোকে ইয়াতে নিউ ৰেজিষ্ট্ৰেচন দুটা অপচন আছে, যিকোনো এটা কৰি দিব। মই ফাৰ্স্টটো কৰি দিলো নিউ ৰেজিষ্ট্ৰেচন। তো নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে ৰুৰাল ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন, আৰবান ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন। আপোনালোকে যদি ৰুৰাল হয় ৰুৰাল দিব, মই ৰুৰাল হয় ৰুৰালৰ দি দিলো। তো ইয়াতে আপোনালোকে কি কৰিব লাগিব, ফাৰ্স্ট আধাৰ নাম্বাৰটো এন্টাৰ কৰিব লাগিব। আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে, আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব। টাইপ কৰাৰ পিছত আধাৰ কাৰ্ড ৰেজিষ্টাৰ মোবাইল নাম্বাৰ যেটো আছে হেতু আপোনালোকে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ ক্যাপচাটো ফিল আপ কৰিব লাগিব। তাৰ আগতে আপোনালোকৰ ষ্টেটটো আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ক্যাপচাটো ফিল কৰি দিব। ক্যাপচাটো ফিল কৰাৰ পিছত গেট ওটিপিত ক্লিক কৰি দিব। গেট ওটিপিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো নাম্বাৰ দিছিলে হেতু নাম্বাৰত ওটিপি আহি যাব। ওটিপিটো আপোনালোকে ইয়াতে টাইপ কৰিব। ওটিপিটো টাইপ কৰাৰ পিছত মই ক্যাপচাটো দিয়াই নাছিলো, ক্যাপচাটো দি দিলো। ক্যাপচাটো আপোনালোকে টাইপ কৰাৰ পিছত সাবমিট অপশনত ক্লিক কৰিব লাগিব। তো সাবমিট অপশনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যেটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে, এই আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত ওটিপি যাব। আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত যেটো ওটিপি যাব ইয়াতে হেতু আপোনালোকে ইয়াতে টাইপ কৰি দিয়াৰ পিছত আপোনালোকে ভেৰিফাই আধাৰ কৰি দিব। ভেৰিফাই আধাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ ক্যাপচাটো ভ্যালিড হোৱা নাই, ক্যাপচাটো আকৌ টাইপ কৰিব লাগিব। ক্যাপচাটো টাইপ কৰাৰ পিছত ভেৰিফাই আধাৰত ক্লিক কৰিব লাগিব। ভেৰিফাই আধাৰত ক্লিক কৰি দিলে আপোনালোকৰ ফৰ্মটো খোল খাই যাব। ইয়াতে ষ্টেটটো আগতে সিলেক্ট কৰিছিলে হেতু আহি যাব। ইয়াতে আপোনালোকৰ ল্যাঙ্গুৱেজ ইংলিশ থাকে। তাৰ পিছত ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তো সাব ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি দিয়াৰ পিছত ব্লকটো সিলেক্ট কৰি দিব। ব্লক সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ ভিলেজটো ইয়াতে আহি যাব। ইয়াতে আপোনালোকৰ যেটো ভিলেজ আছে ভিলেজটো ইয়াতে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ক্যাটাগৰী আপোনালোকৰ যেটো হয় হেতু দি দিব। দি দিয়াৰ পিছত ফাৰ্মাৰ টাইপটো আপোনালোকৰ স্মল হয় না আদাৰ্স হয় হেতু দি দিব। ইয়াৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো অটোমেটিকলি আহি যাব। ইয়াতে আপোনালোকৰ নাম এড্ৰেছ গোটেইখিনি আহি যাব। ল্যান্ড ৰেজিষ্ট্ৰেচন আইডি হেতু আপোনালোকে দিব লাগিব। এতে ৰেশন কাৰ্ড নাম্বাৰ হেতু আপোনালোকে দিব লাগিব। ল্যান্ড ৰেজিষ্ট্ৰেচন আইডিটো আপোনালোকে মানে নিয়াৰেষ্ট ল্যান্ড অফিচত গলেও পাব। আৰু আপোনালোকে জমাবন্দী কপিত যেতিয়া অনলাইন ওলাই তেতিয়াও আপোনালোকৰ ল্যান্ড ৰেজিষ্ট্ৰেচন নাম্বাৰ ওলাই আহে, তেতিয়া তাৰ পৰা ল'ব পাৰিব। ইউটিউবত বহুত ভিডিও আছে, আপোনালোকে চাই ল্যান্ড ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওলাই ল'ব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ পीएम কিষাণ মনধন যোজনা আপোনালোকৰ আছে নে নাই হেতু কৰি দিব। ইয়াৰ পিছত অনাৰশিপ ল্যান্ড আপোনালোকৰ মাটি যেটো অনাৰশিপ হেতু আপোনালোকৰ জয়েন হয় নে সিঙ্গল হয় হেতু ক্লিক কৰি দিব লাগিব। মই জয়েন ক্লিক কৰি দিলো। ইয়াৰ পিছত এডত ক্লিক কৰিব লাগিব। এডত ক্লিক কৰাটো কম্পালসাৰী। এডত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে খাছা সাৰ্ভে খাতা নাম্বাৰ, দাগ নাম্বাৰ, এৰিয়া কিমান এৰিয়া মাটি আছে হেতু আপোনালোকে দিব। আপোনালোকৰ ল্যান্ড ট্ৰান্সফাৰ ডিটেইলছটো কেনেকুৱা টাইপৰ গিফটেড হয় নে কি হয় হেতু আপোনালোকে দিব। তাৰ পিছত আপোনালোকৰ ল্যান্ড ডেট ভেস্টিং, ল্যান্ডটো আপোনাৰ মানে কেতিয়া ৰেজিষ্ট্ৰেচন হৈছিল ভেস্টিং ডেটটো আপোনালোকে ইয়াতে দিব লাগিব। ভেস্টিং ডেটটো দি দিলো। দি দিয়াৰ পিছত আপোনালোকৰ ল্যান্ড ট্ৰান্সফাৰ স্ট্যাটাস আপোনালোকৰ বিফৰ 2019 হয় নে আফটাৰ 2019 হয়। তো হেতু আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত তো মই বিফৰ কৰি দিলো। বিফৰ কৰি দিয়াৰ পিছত ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, এডত ক্লিক কৰিব লাগিব। এডত ক্লিক কৰিলেহে আপোনাৰ ডিটেইলছটো সেভ হৈ যাব।
তো মই এবাৰ দেখাই দিছোঁ আপোনালোকক এনেকৈ আপোনালোকৰ ডিটেইলছখিনি সেভ হৈ যাব সেভ হৈ যোৱাৰ পিছত আপোনালোক কি কৰিব লাগিব তলত স্ক্ৰল ডাউন কৰিব আপলোডছ সাপোর্টিং ডকুমেন্ট আপোনালোকৰ সাপোর্টিং ডকুমেন্ট ল্যান্ড ৰেজিষ্ট্ৰেচনৰ যিকোনো এটা কপি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব এটো আপোনালোকৰ পিডিএফ হ'ব লাগিব আপলোড ফাইলটো পিডিএফ হ'ব লাগিব আৰু 200 KB তলত হ'ব লাগিব ইয়াৰ পিছত আপোনালোকৰ কৰি দিয়াৰ সাবমিট কৰি দিয়াৰ পিছত লগে লগে আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো ওলাই আহিব আপোনালোকৰ সাকসেসফুলি ৰেজিষ্ট্ৰেচন হৈ গল তো এনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ইয়াৰ পিছত আমাৰ নেক্সট ষ্টেপ হ'ব পেমেন্ট কেনেকৈ কৰিব এটো তো ৰেজিষ্ট্ৰেচন হৈ গল ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকৰ ওলাই আহিল ইয়াৰ পিছত আধাৰ নাম্বাৰে দি আপোনালোকে পেমেন্টটো কৰিব লাগিব পেমেন্ট নকৰিলে আপোনালোকৰ এপ্লিকেশন সাকসেসফুল নহব মেইন ওয়েবসাইট পিএম কিসানত গলো মেইন ওয়েবসাইট পিএম কিসানৰ এক্সটাৰ্নাল লগইন ইয়াৰ পৰা সিএসসি লগইন কৰিব লাগিব যদি আপোনালোকৰ সিএসসি আছে তেনেহলে আপোনালোকে নিজে কৰিব পাৰিব আৰু যদি সিএসসি নাই তেনেহলে আপোনালোকৰ নিয়াৰেষ্ট সিএসসি চেণ্টাৰত গৈ আপোনালোকে পেমেন্টটো কৰিব লাগিব ইয়াতে আপোনালোকে যেটো আধাৰ নাম্বাৰ দি ৰেজিষ্ট্ৰেচন কৰিলে সেই আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব ইয়াৰ পিছত আপোনালোকৰ ক্যাপচা কোডটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব সাৰ্চ অপচনত ক্লিক কৰি দিব সাৰ্চ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডিটেইলছটো ইয়াতে শো হ'ব ওলাই আহিব ইয়াতে চাব পাৰিছে গোটেইখিনি ওলাই আহি ইয়াতে মেক পেমেন্ট অপচন আছে মেক পেমেন্টত আপোনালোকে ক্লিক কৰিব তো মেক পেমেন্টত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সিএসসি যেটো পাসওয়াৰ্ড আছে হেটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব সিএসসি পাসওয়াৰ্ডটো এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে ভ্যালিড অপচন আছে ভ্যালিড অপচনত ক্লিক কৰি দিব ভ্যালিড অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ওয়ালেট যেটো পাসওয়াৰ্ড আছে হেটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব ওয়ালেট পাসওয়াৰ্ড এন্টাৰ কৰাৰ পিছত আপোনালোকে পে নাওত ক্লিক কৰি দিব পে ফিট ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেমেন্ট সাকসেস হৈ যাব সাকসেস হৈ যোৱাৰ পিছতে আপোনালোকৰ ৰিসিভ জেনাৰেট হৈ যাব আপোনালোকে ট্ৰানজাকচন কৰা যেটো ৰিসিভ আছে হেটো আপোনালোকৰ ইয়াতে আহি যাব তো আপোনালোকে এখিনিত চাব পাৰিলে গোটেইখিনি আপোনালোকৰ দেখাই দিয়া হল আপোনালোকে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব তো যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰি দিব আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ মিলিছো নেক্সট এটা ভিডিওত